নমস্কাৰ, আমি প্ৰিয়ংকা আৰু প্ৰণৱে আমাৰ চেনেল আমাৰ আখললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ৰেচিপিটো হৈছে ৰঙালাও ভাজি। ৰঙালাও ভাজিখন সকলোৰে প্ৰিয় নহয় জানো, কিন্তু সকলোৰে বনোৱা ধৰণবোৰ অলপ বেলেগ বেলেগ। বলকচোন চাওঁ তেতিয়াহ'লে মই কেনেকৈ বনাওঁ। আৰু আমাক ভাজিখন বনাবলৈ আমাক লাগিব ৰঙালাও, আৰু লৈছোঁ মই অকণমান থেতালি লোৱা নহৰু, দুটা শুকান জলকীয়া, তেজপাত আৰু পিঁয়াজ, লগতে এয়া হৈছে পাঁচফোৰণ আৰু গোটা জিৰা, আৰু অকণমান লাগিব আমাক বইল মটৰ আৰু নৰসিংহ পাত। লগতে মই ইয়াত চয়াবিন, ডাঙৰ চয়াবিনটো লৈছোঁ, আপোনালোকৰ তাত যিটো এভেইলেবল আছে সেইটো ল'লেই হ'ব। কেৰাহী গৰম হোৱাত ইয়াত মই ব্যৱহাৰ কৰিছোঁ সৰিয়হৰ তেল, আৰু তেলখিনি গৰম হোৱাত ইয়াত মই পাঁচফোৰণ আৰু গোটা জিৰাখিনি দি দিছোঁ, আৰু লগতে দুটা তেজপাত আৰু শুকান জলকীয়াখিনিও মই একেলগে দি দিছোঁ। আৰু এতিয়া মই ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। আচলতে এই তৰকাৰীখনৰ লগত আমাৰ সৰুৰ স্মৃতি এটা জড়িত হৈ আছে। যেতিয়া বৰষুণ বতৰ হয় তেতিয়া প্ৰায়ে আমাৰ ঘৰত এই ভাজিখন বনায়, আৰু একদম গৰম গৰম ভাত লগতে গৰম গৰম ৰঙালাও ভাজিৰে সানি খাওঁ। এতিয়া ইয়াত মই থেতালি ৰখা নহৰুখিনি দি দিলোঁ। নহৰুখিনিৰ কেঁচা গোন্ধটো যোৱালৈকে অকণমান ফ্ৰাই কৰিয়ে ইয়াত মই চয়াবিনখিনি দি দিছোঁ। আৰু চয়াবিনখিনি আগতে ভাজি ল'লে আচলতে চয়াবিনৰ যিটো গোন্ধ সেইটো নোহোৱা হৈ যায়, সেইকাৰণে মই আগতেই ভাজি লওঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে চয়াবিনখিনি বেলেগকৈও ফ্ৰাই কৰি ল'ব পাৰে। এতিয়া ইয়াত মই দিছোঁ হালধি, আৰু লগতে একেবাৰেই মই নিমখখিনিও দি দিম। নিমখখিনি মই এবাৰতেই দি দিছোঁ ইয়াতে, আৰু নিমখ হালধি দিয়াৰ পিছত অকণমান সময় ফ্ৰাই কৰিছোঁ। চয়াবিনখিনি ভালদৰে ভাজি লোৱাৰ পাছত ইয়াত দিছোঁ মই বইল কৰি ৰখা মটৰখিনি আচলতে বহুত বেছি বইল কৰিব নালাগে, মই দেখুওৱা ধৰণে আধা সিজাৰ নিচিনাকৈ হৈ থাকিব লাগে। আৰু ইয়াতে এতিয়া ৰঙালাও আৰু আলুখিনি দি দিলোঁ। ৰঙালাওখিনি সিজিবলৈ অকণমান টাইম লাগিব, সেইকাৰণে 4-5 বাৰকৈ ঢাকনিখন লগাই লগাই এইখিনি ভাজিব লাগিব ভালদৰে। আৰু ভাজি লৈ যেতিয়া অকণমান পানী এৰিব তেতিয়াই ইয়াতে মই 1 কাপ পানী ব্যৱহাৰ কৰিছোঁ। ইয়াত গৰম পানী, ঠাণ্ডা পানী আপোনালোকে যিটোৱে ভাল পায় সেইটোৱে ব্যৱহাৰ কৰিব পাৰে। তেনেকৈ ইয়াত 2ৰ পৰা 3 কাপ পানী আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই এইখিনি 1 কাপ পানী শুকাই যোৱাৰ পাছত আৰু 1 কাপ ব্যৱহাৰ কৰিছোঁ, আৰু প্ৰয়োজন হ'লে আৰু ব্যৱহাৰ কৰিব পাৰে। পানী দিয়াৰ পাছতো আঞ্জাখন ঢাকনি লগাই লগাই 10ৰ পৰা 15 মিনিট সময় ভালদৰে বনাব লাগিব, তেতিয়াহে আঞ্জাখন গলি যাব আৰু খাবলৈ ভাল হ'ব। কাৰণ ৰঙালাও আৰু আলুখিনি যেতিয়া গোটা গোটা হৈ থাকে তেতিয়া খাবলৈ ইমান এটা ভাল নালাগে, একেবাৰে যেতিয়া গলি যায় তেতিয়াহে আঞ্জাখন খাবলৈ বেছি ভাল হয়। আৰু যেতিয়াই আঞ্জাখন দেখিবলৈ এনেকুৱা হ'ব, গলি যাব, তেতিয়াই গম পাব যে আঞ্জাখন হৈ গৈছে। আৰু মই নমোৱাৰ 2 মিনিট আগত নৰসিংহ পাত দুটামান দিছোঁ। নৰসিংহ পাতটো একদম আগতেই দি নিদিব, খাবলৈ ভাল নালাগে। নমোৱাৰ 2 মিনিটমান আগত যিকোনো আঞ্জাতেই, মাংসতেই হওক বা মাছতেই হওক, মই 2 মিনিটমান আগত দিওঁ, তেতিয়াহে অলপমান যিটো কেঁচা কেঁচা ভাৱ থাকে নৰসিংহৰ, তেতিয়াহে বেছি খাবলৈ ভাল লাগে। তাৰপিছত ইয়াত মই আৰু অকণমান পানী ব্যৱহাৰ কৰিছোঁ। কাৰণটো হৈছে আঞ্জাখন যদি লগে লগে নমাই খায় তেতিয়াহ'লেতো ঠিক আছে, কিন্তু মোৰ যিহেতু খোৱাত অকণমান দেৰি হ'ব, সেইকাৰণে মই পানী দি আৰু অকণমান আঞ্জাখন জুলীয়া কৰি থৈ দিছোঁ। তেতিয়াহে খোৱা সময়লৈকে জোখটো ঠিক হ'ব, নহ'লে একেবাৰে শুকান ভাজিৰ নিচিনা হৈ যাব। গতিকে আপোনালোকেও এইটো কৰিব পাৰে। এয়াই আছিল আজিৰ ৰঙালাও ভাজিৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু আগলৈও এনেকুৱা ৰেচিপি পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিব।